চাৰিওফালে এতিয়া কেৱল বানপানী আৰু বানপানী, কিন্তু আমাৰ ইয়াত বাৰু বানপানী হোৱা নাই। মই যিহেতু নাহৰকটীয়াৰ হয় আৰু নাহৰকটীয়াত মানে বুঢ়ীদিহিং নদীখনে ওচৰতে আছে। তাত পানী বাঢ়িছে বুলি শুনিছোঁ, কিন্তু মানে এনেকুৱাকৈ হোৱা নাই যে বানপানী হ'ব, কিন্তু ক'ব নোৱাৰি প্ৰকৃতিয়ে কেতিয়া ৰূপ সলনি কৰে ক'ব নোৱাৰি। আৰু আজি মই গৈছোঁ সাঁতুৰিবলৈ, মানে আমাৰ ইয়াৰে ওচৰে পাঁজৰে সকলোৱে সাঁতুৰিব জানে, বিশেষকৈ মানে সৰু চামে মোতকৈ সৰুখিনি, আৰু মই ইমান ভালকৈ নাজানো, কিন্তু মানে বহুত মানে ধুনীয়াকৈ সাঁতুৰিব জানে। আচলতে যিহেতু আমি গাঁৱৰ হয়, আৰু গাঁৱত এনেকুৱা হয় যে খালে বিলে একদম পুখুৰীয়ে য'তে পায় ত'তেই ল'ৰা ছোৱালীবোৰে শিকে আৰু ফূৰ্তিতে। আৰু ময়ো সেই ফূৰ্তিতে মানে কেতিয়া সাঁতুৰিবলৈ শিকিলোঁ সেইটো কথা মানে ক'ব নোৱাৰোঁ আপোনালোকক। এই পুখুৰীটো বহুত বেছি দ, মানে JCPয়ে এই পুখুৰীটো খান্দিছিলে, আৰু বহুত দকৈ খন্দা হৈছিলে এই পুখুৰীটো। ময়ো মানে এই পুখুৰীতে সাঁতুৰিবলৈ শিকিছোঁ। আৰু আমাৰ মানে ওচৰৰ গোটেই গাঁওখনৰ কথা নকওঁ, কিন্তু আমাৰ চুবুৰীটোৰ যিমানখিনি মানে পোৱালি আছে বা মোৰ সমনীয়া আছে, তেওঁলোকে মানে এই পুখুৰীটোতে শিকিছে। কিন্তু আপোনালোকক মই কেতিয়াবা যদি সম্ভৱ হয় দেখাম, একেবাৰে সৰু মানে পোৱালিবোৰেও এই পুখুৰীটোত মানে সাঁতোৰে, মানে ইমানেই দ পুখুৰীটো। মোৰ মানে উশাহটো একেবাৰে চুটি, সেইটো কাৰণে মই একেবাৰে মাজৰ ভাগলৈ যাব নোৱাৰোঁ। তাই দেখিছেনে মাজত ৰখি আছে, তাত আচলতে এটা কাঠৰ কিবা গছৰ চাগে কুণ্ডা এটা আছে, সেই কুণ্ডাটো তাত থিয় হৈ আছে, কিন্তু পুখুৰীটো বিৰাট বেছি দ। মোৰ উশাহটো চুটি যে, সেইকাৰণে মই মানে মাজলৈ নাযাওঁ। আৰু এবাৰ দুবাৰ মোৰ এনেকুৱা হয়, এই লেতেৰা পানীখিনি মোৰ নাকে মুখে সোমাই যায়, কাৰণ মই মানে মাজে উশাহটোৰ কাৰণে ৰৈ যাব লগা হয়, তো তাহাঁতে টানি চোঁচৰাই উলিয়াই। সাঁতুৰিব বাৰু শিকিলোঁ, আৰু লাহে এতিয়া এয়া দেখিছে নহয়, চিলনী সাঁতোৰ মাৰিবলৈও লৈছোঁ। মানে এইটো সাঁতোৰ পিছে একেবাৰে উজু, আপোনালোকেও মানে শিকি থওক দেই। কেতিয়াও মানে এইবোৰ কামত নহা বস্তু নহয় আচলতে।